মই হালধিবাৰী মইনা গাঁৱৰ বাসিন্দা। মোৰ মইনা গাঁৱত আজি প্ৰায় 5 দিন ধৰি বান বিধ্বস্ত সকলোবিলাক গাঁৱৰ ৰাইজ মানে ঘৰ ডুব গৈ আছে। কিন্তু আমাৰ ইয়াত NDF বা কোনো চৰকাৰে মানে এখন নাৱৰ ব্যৱস্থা কৰা নাই। আমাৰ মইনা গাঁৱত মুঠ সৰু সৰু নাও 3খন আছে। এই নাওকেইখন মানে যাতায়াতৰ কাৰণে বহুত অসুবিধা হৈছে। আৰু আমাৰ যিবিলাক গৰু ছাগলী সেইবিলাক ৰিং বান্ধৰ ওপৰতে বৰ্তমান মানে জীয়াই আছে। আৰু বৰ্তমান এতিয়া ৰিলিফ আহি পাইছেই, তথাপিও আমাৰ মানুহখিনি যাতায়াতৰ কাৰণে কোনো ব্যৱস্থা নাই। সেইকাৰণে NDFৰ বা বিভাগীয় কৰ্তৃপক্ষই আমি চৰকাৰক আহ্বান জনাওঁ, MP মহোদয়ক আহ্বান জনাওঁ, বিধায়ক মহোদয়ক আহ্বান জনাওঁ, তেখেতলোকে খুব তৎকালীনভাৱে এখন নাও ব্যৱস্থা কৰি দিয়ে। কিমানটা পৰিয়াল বন্দী হৈ আছে? আমাৰ মইনা গাঁওখনত মুঠ 12টা পৰিয়াল আছে। এই সকলোবিলাক পৰিয়ালেই ডুব গৈ আছে ঘৰবিলাক, আৰু মানে থাকিবলৈ জেগা নাই। তেখেতলোকে ৰাতি উজাগৰে থাকিবলগীয়া হৈছে। আৰু তেখেতলোকৰ এনেকুৱাই অৱস্থা হৈছে মানে খাবলৈ এটা টিউবৱেল নাই পানী খাবৰ কাৰণে। এইটো এটাতকৈ ডাঙৰ কথা। আৰু কাৰেণ্টৰ ব্যৱস্থাটো এইটো সকলোৱে জানে, কাৰেণ্ট কাটি দিছে। বৰ্তমান কাৰেণ্ট নাই, মোবাইলত চাৰ্জো নাই। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ মানে সম্পূৰ্ণ হৈ গৈছে। একদম কি ক'ম, বহুত দুখ কষ্টৰ মাজে আমি আমাৰ জীৱনটো অতিবাহিত কৰিবলগীয়া হৈছে। আৰু আমি আমাৰ ল'ৰা ছোৱালী, আমাৰ গৰু ছাগলী, আমাৰ যিবিলাক পোহনীয়া সম্পত্তি আছে, সকলো আমি লাহে লাহে এটা এটাকৈ হেৰুৱাই যাবলগীয়া হৈছে। আৰু আমি কি ধৰণে চলিম? আৰু আজিলৈকে কোনো মানে চৰকাৰ মানুহ আমাৰ মইনা গাঁৱত আমি দেখা পোৱা নাই। আৰু ক'বলৈ গ'লে আমি এতিয়া বহুত দুখত আছোঁ। গতিকে যদি চৰকাৰে যদি আমাক চায়, চাৰিওফালে আমি দুখত আছোঁনে নাই, তেওঁলোকে নিজে গৈ ঘৰে ঘৰে এনকুৱাৰী কৰি আহক। আমাৰ বহুত ধান চাউল আমি বহুত কষ্ট কৰি ৰাখিছিলোঁ, আমাৰ সেইবোৰ চব পানীত ডুব গ'ল। আমি কাইলৈ কি খাম? আজি গজালি ওলাই গৈছে বস্তাত, ভঁৰালত। আৰু মানুহ আমি ভঁৰালত ক'ৰবাত এডোখৰ টুকুৰা আছে, আমি তাত থাকিবলগীয়া হৈছে। আৰু আমি সেনেকুৱা এডোখৰ জেগা আমি বিচাৰি থাকিবলগীয়া আছে। আজি আমি ইমান দুখত থাকিবলগীয়া আছে। আৰু এই দেশত আমি এনেকৈ থাকি আমাৰ কিবা হেৰি হৈছে নেকি? আপোনালোকে বাহিৰলৈ, যিহেতু মানুহখিনি আজি প্ৰায় 5 দিন ভিতৰত বন্দী আছে, বাহিৰলৈ যোগাযোগ কেনেকৈ কৰিছে আপোনালোকে? আমি বাহিৰলৈ যোগাযোগ কৰি আছোঁ, আৰু যোগাযোগৰ কোনো আমাৰ সফলতা আমি অৰ্জন পোৱা নাই। আমি আগবাঢ়ি যাবলৈ পোৱা নাই।